হেল্ল' এভৰিৱান, নমস্কাৰ জনাইছোঁ মোৰ সকলো বন্ধুৰ ভিডিঅ'লৈ। আজি এই ভিডিঅ'টো আপোনালোকে থাম্বনেইল দেখি গম পাইছে কিহৰ ওপৰত ভিডিঅ' কৰা হৈছে। আজি পুনৰবাৰ দেৱৰাজাৰ চৰকাৰী ফাৰ্মলৈ গৈ আছোঁ আৰু মোৰ লগতে মোৰ বন্ধু দুজনো লগত গৈছে। আমি ফাৰ্মলৈ যোৱাৰ কাৰণ হ'ল বহুত দিনৰ আগতে দাদাৰ ওচৰত আমি গাহৰি পোৱালি বুকিং কৰা হৈছিল আৰু দাদাই পোৱালি দিব পৰা হোৱাত আমাক ফাৰ্মলৈ মাতি পঠালে আৰু তাকে আজি আমি আনিবলৈ গৈ আছোঁ। দাদাৰ পৰা প্ৰথম পোৱালি ল'ম, সেয়ে কেনেকুৱা কি হয় তাকে চাবলৈ হেঁপাহ হৈ আছে আৰু আমাৰ লগতে আপুনি ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'ত যিমান পাৰোঁ সকলো দেখুৱাবলৈ মই যত্ন কৰিম। আমি এতিয়া তিনিচুকীয়াৰ পৰা দুলীয়াজান পাৰ হৈ নাহৰকটীয়া সোমাইছোঁ আৰু আমি নাহৰকটীয়া দলং পাইছোঁ আৰু এইখন চাগৈ টিপলিং বুলিও কয় আৰু এইটো এটা পিকনিক স্পট হয়। জানুৱাৰী মাহত বহুত মানুহ দেখা যায় ইয়াত পিকনিক খাবলৈ অহা। দলং পাৰ হৈ নাহৰকটীয়া টাউনলৈ যোৱা এই ৰাস্তাটোৰে যেতিয়া যাওঁ, ইয়াৰ গছবোৰৰ যেনেকৈ আছে ইয়াৰ ভিতৰেদি যেতিয়া যাওঁ ইয়াৰ সৌন্দৰ্য হয়তো আনৰ ভাল নালাগিব পাৰে, মোৰ কিন্তু অতি প্ৰিয়। হয়তো কেমেৰাত আপোনালোকে ভালকৈ গম পোৱা নাই, আপোনালোকে যেতিয়া নিজে আহি দেখা পাব তেতিয়াহে ইয়াৰ সৌন্দৰ্য গম পাব কেনেকুৱা কিমান ধুনীয়া। আৰু অৱশেষত আমি দেৱৰাজাৰ ফাৰ্মৰ ওচৰত পালোহি আৰু এয়া হৈছে দেৱৰাজাৰ ফাৰ্মলৈ যোৱা শেষৰটো তিনিআলি আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ ওচৰা-ওচৰি হ'ব ফাৰ্মখনলৈ। তিনিআলিৰ পৰা অলপ সোমাই ৰাস্তাৰ কিনাৰে কিনাৰে ডাঙৰ ডাঙৰ ফিচাৰী আছে আৰু ইয়াত গোটেই বছৰে পানী থাকে চাগৈ। কিছুমান জেগাত পানী বছৰটোৰ কাৰণে নাথাকে, ইয়াত মই আগতেও দেখিছোঁ পানী থকা। ইয়াত মাছ পুহিব পৰা ধুনীয়া সুবিধা আছে আৰু ইয়াত সকলোৱে মাছ পোহে চাগৈ। বৰ্তমান আহি আমি চৰকাৰী ফাৰ্মৰ ওচৰ পালোহি। আৰু আমি আহি শেষত দেৱৰাজাৰ ফাৰ্মলৈ যোৱা ৰাস্তাটো পালোহি আৰু এয়া ফাৰ্মলৈ যোৱা লোকেশ্যন বৰ্ডো লগোৱা হৈছে আৰু দাদাৰ ফাৰ্মলৈ যোৱা ৰাস্তাৰ কিনাৰতো এয়া ডাঙৰ ডাঙৰ ফিচাৰী আছে। অৱশেষত আমি দেৱৰাজাৰ ফাৰ্ম পালোহি আৰু এইখনেই হৈছে দেৱৰাজাৰ ফাৰ্ম। আৰু ফাৰ্মত থকা দাদাজনে আহি আমাৰ গাড়ীখন চেনিটাইজ কৰি দিছে আৰু ইয়াত যিহেতু আমি পোৱালিবোৰ লৈ যাম ডিগিত ভৰাই, সেয়া ডিগিটো চেনিটাইজ কৰি দিছে আৰু বেগত ভৰাম যেতিয়া বেগকেইটাও চেনিটাইজ কৰা হৈছে আৰু ইয়াৰ পিছতে আমাৰ তিনিজনকো চেনিটাইজ কৰা হ'ব আৰু তাৰপিছতে আমি ভিতৰলৈ সোমাম। তিনিজনৰ চেনিটাইজ কৰা শেষ হৈ গ'ল আৰু পুনৰবাৰ দেৱৰাজাৰ ফাৰ্মলৈ আহি মনটো ভাল লাগিছে আৰু অলপ বেয়াও লাগিছে। বৰ্তমান দেৱৰাজাৰ ফাৰ্মত নাই, তেখেতে অলপ বিজি থকাৰ বাবে অলপ পলম হ'ব বুলি ক'লে আৰু সেয়ে আমাৰো যিহেতু ঘৰলৈ উভতি যাব লাগিব, সেয়ে আমিও চাগে সম্ভৱ দেৱৰাজাক লগ নাপাম আৰু ইয়াত থকা দাদাজনে আমাক চাহ নিদিলে আৰু এই দাদাজনকে দেৱৰাজদাই সকলো কথা কৈ থৈ গৈছোঁ বুলি কৈছে আৰু তেখেতৰ পৰা সকলো জানি আমি পোৱালিবোৰ লৈ যাব লাগিব। এয়া পোৱালিবোৰ দাদাজনে লৈ আনিছে। কাজিয়া লাগিছে দুটা মাকৰ পোৱালি যে সেইটো মাকে ইঞ্চুৰেঞ্চ পুৰা ন।
কাণফুলি পিন্ধি আছে দেখা নাই বৰ্তমান আমি পোৱালি 4টাহে নিয়া হ'ব আৰু কেইদিনমান পিছত আকৌ আমি প্ৰশান্তত আকৌ কোৱা আছে তেখেতৰ পৰাও পোৱালি নিয়া হ'ব গাহৰিকেইটা দেখি গম পাইছে কি প্ৰজাতিৰ হয় ইয়ৰ্কশ্বায়াৰ হয় আৰু ইয়াৰ গোটেইকেইটাতে ইঞ্চুৰেঞ্চ কৰা আছে দেৱৰাজে সকলোকে ইঞ্চুৰেঞ্চ কৰিয়ে পোৱালিবোৰ দিয়ে সেইবাবে এটা কাৰণত ভালো আৰু ইয়াৰ গোটেইকেইটাৰ বডি ৱেইট 10 কিলো বুলি কৈছে আৰু 1 মন পাৰ হ'ল বুলি কৈছে আৰু ইয়াত 3জনী মাকৰ পোৱালি আছে এজনী দুটা বাকী দুজনী এটা সম্ভৱ আৰু ইয়াৰ 3জনী মাইকী আৰু এটা মতা নিয়া হৈছে তিনচুকীয়া তিনচুকীয়া চুপচাপ বহি থাক পিন্ধিবি আৰু তিনচুকীয়া বল এতিয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা এতিয়া নহয় আপুনি কেইটা দেখা নাই এই কৈছে তিনচুকীয়া বল বুলি কৈছে বুলি কৈছে দেখা নাই সেইটো এটা পেকেট আছে এইটো ওলাই যাব নি ফুটা আছে যে ওলাই মানুহতে মুঠি নিদিবি খালি নাই নাই মাছতে ঠিক কৰি নি নাই 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 এই ওপৰত নিবি কিনাতে থাকা লগ পাম আকৌ 4 টকাই হ'ব ন মই দাদাক ফোনটা কৰি ল'ম ফোনটা কৰি দিম চলা 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 পইচা চলাই থাকা আৰু যেলাগে থাকা খুলি যোৱাটা মনখন পোৱালি উঠোৱা হৈ গ'ল আৰু বাকী জানিবলগীয়া কথা কিছুমান আছে সেইবোৰ দাদাৰ পৰা জানি লওঁগে বেছিতে যাব ন লাষ্ট ইয়াত থকা ব্যৱস্থা ইয়াত চল আহিছোঁ লগ পাম আকৌ সোনকালে বিধান আহিছিলে বিধান এইটো পোৱালি লৈ গৈছিলে ন আৰু ফাৰ্মৰ পৰা আমি বৰ্তমান বিদায় ল'লোঁ আৰু বাকী পে'মেণ্টৰ কথা আমি যেতিয়া বুকিং কৰিছিলোঁ তেতিয়া এডভান্সকৈ দিয়া হৈছিল আৰু দাদাই ইয়াৰ ৰিচিপ্ট দিছে আৰু ইয়াৰ ৰিচিপ্টত টেগ নম্বৰ দিয়া আছে টেগ নম্বৰখিনি গোটেই গাহৰি এই 4টা পোৱালিতে যোনকেইটা টেগ নম্বৰ আছে সেইকেইটা ছেম হয় আৰু যাৰ নামত আছিলে তেখেতকে দিয়া হৈছে আৰু বাকী পে'মেণ্ট যিমান বাকী থাকিলে এতিয়া পে'মেণ্ট কৰা হ'ল আৰু বাকী পোৱালিকেইটা 3টা ভেকচিন দিয়া হ'ল আৰু মাহত যিকেইটা দিবলগীয়া সেইকেইটা দিয়া হ'ল আৰু বাকী যদি কিবা পোৱালিকেইটাত অসুবিধা হয় তেন্তে দেৱৰাজে ফোন কৰি জনাব বুলি কৈছে আৰু পোৱালিকেইটা এবাৰ দেখাই দিছোঁ বৰ্তমান ধুনীয়াকৈ শুই আছে আৰু তেনেকৈ একো অসুবিধা নাই ধুনীয়াকৈ শুই গৈ আছে আৰু এয়া দেওহাল আইথান দুলীয়াজানৰ পৰা তিনিচুকীয়া লাইপুলি হৈ যোৱা ৰাস্তাটোত মাজতে পোৱা হয় আৰু আপোনালোকে যদি আহিব বিচাৰে তেন্তে আহিব পাৰে আৰু বৰ্তমান আমি ঘৰ আহি পালোঁ আৰু পোৱালিকেইটা চাওক সেয়াৰ দেখিছে ওলাই আহিলে এটা পোৱালি ইঞ্চুৰেঞ্চ কৰা আছে 1 বছৰ ইঞ্চুৰেঞ্চ ই সেইকাৰণে কচু গুটি ওলালে দুইখনত ধৰি লওঁ ধৰিব ফুটাই দিলে ই ওলাই ইয়াত তুমি হেৰি কৰা মই পেকেট আৰু এটা পেকেট ভৰাই দিম আৰু এটা পেকেট ভৰাই দিম এয়া ধৰি লওঁ এই ধৰি লওঁ বৰ্তমান পোৱালিকেইটা ফাৰ্মত থোৱা হ'ল বৰ্তমান ঠিকেই আছে পোৱালিকেইটা ধুনীয়াকৈ আছে আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ
যিহেতু আমি পোৱালি আনিব গৈছিলোঁ, পোৱালি অনা সকলো যিমান পাৰোঁ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ কেনেকৈ কি কৰিলোঁ। আৰু ভিডিঅ' যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই ভিডিঅ' দিবলৈ আৰু সুবিধা পাওঁ। আৰু কিবা যদি জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ ইমানতে সামৰিলোঁ, ধন্যবাদ।